প্ৰিয় দৰ্শকসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম। আজি অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াই সাংবাদিকসকলে তৃতীয় মেধা তালিকা বা ফাইনেল মেৰিট লিষ্ট ওলাব নেকি এই সম্পৰ্কে সোধা প্ৰশ্নৰ উত্তৰত তেখেতে জনায় যে তৃতীয় মেধা তালিকা ওলাবও পাৰে নতুবা ফাইনেল মেৰিট লিষ্টটো দিব পাৰে, এই সম্পৰ্কে বৰ্ডেহে জানিব। গতিকে তৃতীয় মেধা তালিকা ওলোৱাৰ সম্ভাৱনাও তেখেতে নুই কৰা নাই, ওলাবও পাৰে যদিহে বৰ্ডে ইচ্ছা কৰে বা উপযুক্ত প্ৰাৰ্থী এতিয়াও 1:1 হোৱা নাই, পোষ্ট খালী আছে, তেতিয়াহ'লে তৃতীয় মেধা তালিকা ওলাব আৰু যদি হৈ গৈছে ইতিমধ্যে তেনেহ'লে বৰ্ডে ফাইনেল মেৰিট লিষ্ট উলিয়াই দিব। গতিকে শিক্ষামন্ত্ৰী মহোদয় শিক্ষক নিযুক্তি যিটো DEELP UPৰ শিক্ষক নিযুক্তি আৰু ফাইনেল মেৰিট লিষ্ট সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত সাংবাদিকসকলক কি বুলি মন্তব্য কৰিছিল চাওঁ আহক। আপুনি মানে স্যাটিসফাইড নহয়? বহুতখিনি কৰা হ'ল আৰু বহুত কৰিবলগীয়া আছে। শিক্ষক নিযুক্তি নতুনকৈ হ'ব নেকি? আমাৰতো এইখিনি প্ৰক্ৰিয়া হৈ গৈছে, গতিকে আৰু 5,500 প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ লগে লগে 4,500 আমাৰ পাইপলাইনত আছে, তেওঁলোকৰ ভেৰিফিকেশ্যন হ'ব। মই নাজানো, ইয়াৰ এটা বৰ্ড আছে, বৰ্ডে সিদ্ধান্ত ল'ব যতদূৰ সম্ভৱ ফাইনেল মেৰিট লিষ্ট বা থাৰ্ড মেৰিট লিষ্টটো ওলাব পাৰে, মই নাজানো। ছাৰ শিক্ষাবৰ্ষৰ দিনো সাল সলনি হ'ব নেকি?